ওম হ্রিং বেং ভৎস হা ওম দুটামান মক্কেলাহি যোৱাই নমঃ ওম হ্রিং বেং আজিৰ দিনটো 200 টকা কামানি হৈ যায় নমঃ এন্ধাৰ হবনো আৰু মচি দিবনো মোৰ বাপ্পা ঐ কোনে এইটো ওম ভৎস হা এই ফটচৱা ছাগলৰ গতি হান মুখখন লৈ ইয়াতে কি মাৰি আছা এই বচ্চু তোমাৰ দিন ভাল হৈ আহিবলৈ ধৰিছে হাও ই আৰু কি বকপা ধৰছি এ পাগলা ফাটেকৰ পৰা আহিছা নেকি পলে ফেলে তেনে কথা নকবা তুমি তোমাক মই অভিশাপ দি দিম অ ভাই মাৰে মোক এতে আহি ফেলে কোনবাই অতি শীঘ্ৰেই তোমাৰ বিয়া ঠিক হ'ব বচ্চু কি কয়ে ভাই তই দিনতে খাই লৈ আহিছা না কি কেইঘটমান মাৰিছা এই ল'ৰা মই অভদ্ৰ ঘৰৰ ভদ্ৰ সন্তান হয় মই কোনোদিন মদ নাখাওঁ তে কিয়া এতে আলে বালে বকি আছা এই ল'ৰা মই তোমাৰ ভৰি চাই তোমাৰ ভূত ভৱিষ্যত সকলো কৈ দিব পাৰোঁ বা প্ৰভু তুমি মহান তোক মই হেংকে কম বুলি ভাবছা একে চৰিত তেনে গাল পাতা গোটেই এৰি দিম উঠে পৰা জয় হো ভিক্ষাৰী বাবা জয় ও কোৰ পৰা আহিলে ভাই তই তোক কিয় লাগে মই ভিক্ষাৰী বাবাক লগ কৰিব আহিছো আগৰ পৰা চাইকাত যা গৈছে পৰা তই মোক কিমান দম দি কথা কব পাৰা হলি এ যাও কাষৰ পৰা জয় হো বাবা তোমাৰ জয় হো তোমাৰ কাৰণে মই আপিটো পতাব পাৰছো কি কয় বাবা তুমি নহলে মই বৰলাৰ লিষ্টখনত ৰেজিষ্টাৰ কৰিব লাগলা গৈ বাবা তুমি মোক বাচাই দিছ একদম এই যাওঁ এইটো বুকি নাথিবি টাইম লছ কৰবা নালাগে মোৰ পইচা দি আৰু যা এই বাবা আপুনি তেনেকৈ কিয় কয় আপুনি 200 টকা খুজিছিলে মই আপোনাক 700 টকা দিছো লগ 500 টকা বেছিকৈ দি দিছো ও ভাই তো সঁচা কথা কৈছা না কি সঁচা কথা বাবাৰ কৃপাত ছেকেণ্ডত আপি পতি গেছি কি কয় ভাই তই এনাকে হলে তো মোকো লাগছিলে এটা এই হৈ যাব বাবা আছে তো টেনশন ল'ব নালাগে তই ও বাবা আপনি দিবা পারবো না মোকো এটা কিয়া নিদিম এই বচ্চু তোৰ সহায় কৰাই মোৰ কাম যা এইটো 3101 টাকা দি মোক তই ভাতিবেলাক লগে আপি পাই যাবি দে যদি দি নেদা যদি যায় ৰে পৰা ৰব দি আছো মই মাত্ৰ ভাতিবেলাক লগে পাই গেলি হল এইটো লক মই কিন্তু ভাতিবেলাক লগে পাই যাব লাগব যা তই নিশ্চিন্ত মনে ঘৰক যা তই ভাতিবেলা পাবাহে লাগে দিয়ক মই যাই থাকো দক মই কিন্তু পাবা লাগব ভাতিবেলা বা দিয়ক তাৰে 500 টাকা মোক দক ইমান টাকা আগলাই খাবা আহিছি মই ইমান কষ্ট কৰি ফেলে এক্টিং করলো এতে নি যা পটাপট যা ফুট ৰে পৰা দক মই আহো দক আপনি হিয়াৰ কব কিবাকে মেনেজ কৰি দিব আৰু কথাটো বাপৰে বাপ আজিৰ দিনটোৰ কামানি হল দে ভাই ও মোর আপনার দেশ ও মোর সিকুনি দেশ এই অলপ বন্ধ করে এগলাখান কৌর কি গাই আছে দেই মোর দেখক লগে মৰম আছে সেই কাৰণে গাইছো গাইছা ভালকে গা অলপমান কিহৰ সুততাল নহকে গাবা ধৰছাকে দে লাগান দে আজি মিঠেখত দেখা দেখি নাইয়ে ক'ত গেলে ই সেইটো দে আইছি ভাইয়াত ক'তে ধুলে কি ভাই বৰ ফুৰ্তি দাইছা তই ৰাস্তাত পইচা চইচা পাইছা নাকি ভাইয়াত ভাতিবেলাক লাগি বহেৰে পাই যাবি তুই চাৱে তাক কুব্বাছ পাগলাৰ দৰে কিয় কথা গালখান কৈ আছা তালত যি পাতাকে বকি আছে আগতে কথাখিনি শুনি তলো মোৰ দে কৈছো ভাই আজি পৰা বাগৰ বাৰীত যাই থাকাতে মানে ভাই তোক গৰু ঠগান দিছি থাক ভাতিবেলাক লগে আহি যাব তোক ভাই কেলেংকাৰী গৰু ঠগান দিছে কিন্তু গম পাবি ৰ ভাতিবেলাক লগে 3101 টাকা দিছে তই পানীত দলিছা ৰ হাওক খুৱাইছি ই পইচা কেইটা যাও মই এৰে পৰা যদি পাং তোক কিন্তু মই 1 টাকা মাৰিম গম পাবি যা থাক তুই এতে ভাই ই পাগলা হল নাকি তাকে তোর বড় ভাতিবেলাক লগে আজো যাই থাকো আমি কেলেংকারি মোৰ 3000 টাকা খালা কি হলে মিঠে কে আনকে কান্দি আছা নগাই কিয়া কান্দি আছা এনকে ভাই কেলেংকারি মোৰ 3000 টাকা খালাক কেনাই মজা পালি না এতিয়া মই কৈছিলো না কেলেংকারি তোক ঠগা বুলি আৰু তই যা পইচা দিবাক লাগি ভাই মই ভুল কৰি দিলো এইটো দে হ'ব দে যি তাগলাখান সেইকাৰণে এই থংকি বাবা গালখানৰ ওপৰত বিশ্বাস কৰিব নালাগে গম পানা এইবোৰ নাই পইচা খাবাক লাগি এতে আৰু যৌ কেলেংকাৰী বহাম যৌ এতিয়া
আজো ভাই কেলেংকারিক মাকুর বিয়া দেখে দিম জো ফটাফট আজো ফাটাম